এই ভিডিঅ'টোত আমি আজি আলোচনা কৰিম ক্লাছ 9ৰ মেথছৰ 2 নম্বৰ লেসনটো। লেসনটোৰ নাম হৈছে বহুপদ আৰু তাৰ আমি অনুশীলনী 2.1 খিনি কৰিম। ইয়াত 2.1ৰ প্ৰথমটো আমাক কি দিছে কোৱেশ্চনটোত? কোৱেশ্চন যদি পঢ়া মানে কোৱেশ্চনটো যদি পঢ়া ইয়াত প্ৰথমটো দিছে যে তলৰ কোনকেইটা ৰাখি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া। ইয়াত কৈছে কোনকেইটা হয় ইয়াৰ ভিতৰত কোনকেইটা নহয় আৰু কাৰণটো লিখিব দিছে। এটা ধৰি লোৱা অনুশীলনী 2.1 কৰাৰ আগতে তোমালোকে এটা কথা মনত থব লাগিব যে কোনকেইটাক চলক কয় কোনকেইটা সহগ কয় ঘাত কয়। মানে এটা ধৰি লোৱা তোমাৰ যদি এনেকুৱা এটা নম্বৰ দিয়া আছে 2x² + 3 দিয়া আছে। এতিয়া এনেকুৱা নম্বৰ দিলে সদায় তোমালোকে মনত থবা যে এইটো হৈছে যোনটো x² আছে বা xy যোনখিনি থাকে xy যেনেকৈ x y এইবোৰক আমি কি ক'ম x y z ও থাকিব পাৰে। এইবোৰক আমি ক'ম চলক। তাৰপিছত এই চলকটো আগফালে যদি কিবা এটা লাগি থাকে যেনেকৈ 2x লাগি থাকে 2টোক আমি ক'ম সহগ বা সূচক বুলি ক'ম। আৰু তাৰপিছত যোনটো ওপৰত যে লাগি থাকে এনেকুৱা স্কুৱাৰ টাইপৰ এটা থাকে বা কিউব দি দিব পাৰে, কিউবো দিব পাৰে বা 4ও দিব পাৰে ওপৰত, সেইকেইটাক আমি ক'ম ঘাত বা মাত্ৰা। গম পালা? এতিয়া প্ৰথমটোত আমাক কুৱেশ্যনটো দিছে, মই কুৱেশ্যনটো ইয়াত লিখি লৈছোঁ যে 1 নম্বৰৰ প্ৰথম প্ৰশ্নটো এইটো দিছে আমাক 4x² - 3x + 7। এইটো আমি লিখিম যে এটা চলকযুক্ত বহুপদ ৰাশি হয়নে নহয়। এতিয়া চোৱা ইয়াত অকল x আৰু x আছে, y আছে জানো? নাই ন? তেনেহ'লে এইটো হৈছে এটা চলকযুক্ত বহুপদ ৰাশি হয়, কাৰণ ইয়াত অকল x আছে, x আৰু y নাই বা দুটা চলক নাই, অকল এটাই আছে। চ' আমি ইয়াত লিখিম যে ইয়াত আমি চিধা লিখি দিম এটা চলকযুক্ত বহুপদ। হৈ গ'ল? এটা চলকযুক্ত বহুপদ হয়। চলক মানে গম পালা না এই নাম্বাৰটো xটোক চলক বুলি কয় বা yও থাকিব পাৰে। যেনেকৈ ছেকেণ্ডটোত আমাক দিছে y² দিছে আৰু এইটো ৰুট দিছে, এইটো ৰুটৰ লগত একো কথা নাই। ইয়াত x y কিবা লাগি আছে জানো? নাই নহয়, অকল yটো আছে। yটো তেনেহ'লে এটা চলকযুক্ত বহুপদ হ'ব কাৰণ অকল y আছে। এইটো আমি লিখিম হয়। আৰু ইয়াত একচুৱেলি হয়টো থাকি গ'ল আগফালে হয় বুলি লিখি কিনে এটা চলকযুক্ত বহুপদ লিখি দিবা। ইয়াতো মই লিখি দিছোঁ হয় এটা চলকযুক্ত বহুপদ। হৈ গ'ল? এতিয়া 3 নম্বৰটো চোৱা। 3 নম্বৰটোত আমাক দিছে যে 3√t + t√2। গম পাইছা? এতিয়া চোৱা ইয়াত t আছে, এইটো ঠিকে আছে, এইটো ৰুট নাই, কিন্তু এইটো ৰুট আছে যে। ৰুট থাকিলে সদায় মনত থবা যেতিয়া এনেকুৱা ৰুট থাকে √t মানে কিমান হয় t⁻²। এইটো হাফ থাকে। গম পালা? যেতিয়া এনেকুৱা √over থাকিব তেনেহ'লে সেইটো কেতিয়াও এটা চলকযুক্ত বহুপদ হ'ব নোৱাৰে। এতিয়া আমি ইয়াত লিখিম যে নহয়, কাৰণ লিখিলোঁ √t এটা অপৰিমেয় সংখ্যা। এতিয়ালৈকে তোমালোকে গম পালে হ'বলা অপৰিমেয় সংখ্যা কাক কয়। যদি √over থাকে সদায় অপৰিমেয় সংখ্যা হ'ব। চ' তেনেকৈ আমাক ইয়াত দিছে এইটো দিছে yটো ঠিকে আছে, এইটো তেনেহ'লে এটা চলকেই হ'ব কাৰণ দুইটাত y আছে। কিন্তু ইয়াত চোৱা y ওপৰত 2 এটা আছে। চ' 2 এটা থাকিলে কি হ'ব যে এইটোত যদি ওপৰত 2 এটা থাকে তেনেহ'লে এইটো ভগ্নাংশত হৈ গ'ল। ভগ্নাংশত থাকিব নোৱাৰে, সদায় পূৰ্ণ সংখ্যাত থাকিব লাগিব। চ' ইয়াত ভগ্নাংশত আছে কাৰণে এইটো নহয় হ'ব। ইয়াতো আমি লিখিম নহয় কাৰণ ইয়াৰ সূচক নহ'ব, চলকৰ সূচক হ'ব। ইয়াৰ চলকৰ সূচক এটা পূৰ্ণ সংখ্যা হয়নে নহয়? নহয়, কাৰণ ইয়াত পূৰ্ণ সংখ্যা নহয়। ইয়াৰ পিছত আমাক চোৱা 5 নম্বৰটো দিছে আৰু এই 5 নম্বৰটো কৰাৰ আগতে তোমালোকে কুৱেশ্যনটো আকৌ চোৱা। এটা চলকযুক্ত সুধিছে কুৱেশ্যনটোত, এটা চলক। ইয়াত আমাৰ কেইটা চলক আছে? ওপৰৰ পাৱাৰকেইটা বাদ দিয়া সেইকেইটা কাম নাই। এতিয়া x আছে এটা, y আছে দুটা আৰু z আছে 3টা। টোটেল ইয়াত 3টা চলক আছে, তিনিটা চলক। চ' এইটো আমাৰ তেনেহ'লে এটা চলকযুক্ত হ'ব জানো? 3টা চলক আছে যেতিয়া এইটো হ'ব নহয়, ই এটা 3টা চলক যুক্ত বহুপদ।
গম পালা ইয়াত টোটেল 3টা চলক আছে কাৰণে 3টা চলকযুক্ত বহুপদ হ'ল আমাক সুধিছে এটা চলকযুক্ত ইয়াত 3টা আছে কাৰণে 3টা চলকযুক্ত এতিয়া আমাৰ 2 নম্বৰখিনি চোৱা 2 নম্বৰখিনি আমাক দিছে তলৰ প্ৰতিটোৰে x স্কয়াৰৰ হহক লিখা এতিয়া গম পালা হহক মানে কি হয় প্ৰথমতে কোৱেশ্চনটো আমি লিখি লৈছো যে ফাৰ্স্ট 2 নম্বৰ প্ৰথমটোত দিছে 2 + x স্কয়াৰ + x এতিয়া হহক মানে কি চোৱা এতিয়া কোৱেশ্চনটো আমাক কি সুধিছে যে x স্কয়াৰৰ হহক সুধিছে হয়নে এতিয়া আমি হহক বুলি অথনিতে লিখিছিলো যে এইটো x স্কয়াৰ যদি হয় ইয়াৰ হহক মানে হৈছে এই x স্কয়াৰৰ আগফালে থকা নম্বৰটো এতিয়া চোৱা ইয়াৰো আমি হহক সুধিছে x স্কয়াৰ মানে এইটো হৈ গল ইয়াৰ হহক কি আছে x স্কয়াৰ আগফালে একো নাই মানে সদায় 1 এটা আছে 1 এটা লুকাই থাকে একো নথকা মানে সদায় 1 এটা থাকে সো গতিকে ইয়াত আমি লিখিম যে x স্কয়াৰৰ হহক হল কিমান হয় এটো একো নাই মানে আগফালে 1 এটা আছে গম পালা না একো নাই মানে 1 এটা আছে আগফালে প্লাস চিন আছে কাৰণে এটো নিলিখিলো একো যদি আগফালে মাইনাস থকা হলে -1 লিখিব লাগিব এতিয়া আমাক হেনেকে 2 নম্বৰটোত লিখিম এটোটো গম পাই গলা কেনে কৰিব লাগে x স্কয়াৰ সুধিছে ইয়াত চোৱা x কিউব আছে 2 নম্বৰটোত এতিয়া আমাক স্কয়াৰ সুধিছে আমি হলে স্কয়াৰটো চাব লাগিব কিউবটো কাম নাই এতিয়া ইয়াৰো লিখিম যে x স্কয়াৰৰ হহক ইয়াৰ x স্কয়াৰ হহকটো কি হয় এটো চোৱা মাইনাস আগফালে আছে এটো আছে মানে আগফালে মাইনাস আছে আৰু 1 আছে একো নাই মানে 1 আছে -1 হ'ব তোমালোকে কিতে 1 বুলি লিখি নিদিবা এটো 1 কেলে হল আগফালে প্লাস আছিল আমি ইয়াত +1 বুলি আগফালে লিখো জানো মানে 1 টো একো নথকা মানে প্লাস থকাই বুলি কয় হেতু কাৰণে আমি +1 বুলি নিলিখিলো কিন্তু মাইনাসত যেতিয়া থাকিব -1 বুলি লিখি দিব লাগিব ইয়াৰ পিছত আমি 3 নম্বৰটো লিখো হেনেকে 3 নম্বৰটো হৈছে পাই 2 x স্কয়াৰ + x ইয়াতো তোমালোকে ইমান কনফিউজ হ'ব দৰকাৰ নাই সদায় চোৱা x স্কয়াৰ ক'ত আছে এটো আছে x স্কয়াৰ সো x স্কয়াৰ আগফালে যি আছে হেতুৱে হহক হয় তেনেহলে x স্কয়াৰৰ হহক x স্কয়াৰ আগফালে কি আছে পাই বাই 2 আছে সো এটোৱে হৈ গল x স্কয়াৰ হহক সো হেনেকে আমি 4 আৰু 5 আৰু এইকেইটা দিয়া আছে এইকেইটা 3 নম্বৰ পিছত 4 নম্বৰটো আমাক দিছে 4 নম্বৰটো ফাৰ্স্ট ইয়াত লিখি লৈছো 4 নম্বৰটো আমাক দিছে √2x + -1 ইয়াত চোৱা ইয়াত আমাৰ x স্কয়াৰ আছে জানো এনেকুৱা x স্কয়াৰ কবাত দেখিছা জানো নাই দেখা ন যদি x স্কয়াৰ নাই দেখা তেনেহলে ইয়াৰ x স্কয়াৰ নাই যদি সদায় 0 বুলি লিখিম তেনেহলে ইয়াত কি লিখিম আমি x স্কয়াৰৰ হহক = 0 কাৰণ x স্কয়াৰ নাই x স্কয়াৰ নাথাকিলে 0 হ'ব একো নাই মানে 0 ইয়াৰ পিছত চোৱা 5 নম্বৰটো অলপ ট্ৰিকি দিছে অলপ টান টাইপৰ 2x - 3 তাৰ পিছত দিছে x স্কয়াৰ - 3x + 1 ইয়াত তোমালোকে যদি ভুল এটা কৈ দিয়া যে x স্কয়াৰ দেখিছা আগফালে একো নাই মানে 1 আছে 1 বুলি লিখি দিছো এটো ভুল হ'ব কাৰণ এটো আমি সমাধান কৰিব লাগিব কাৰণ ইমান দীঘল কোৱেশ্চনটো দিছে গম পাইছা দুটা ব্ৰেকেট আছে মানে ব্ৰেকেট দুইটা অতৰাব লাগিব তাৰ পিছতহে সমাধান কৰাৰ পিছত আমি গম পাম যে x স্কয়াৰৰ হহক কি হয় এটোৱে ইয়াৰ ভিতৰত সবচে টান এতিয়া তোমালোকে সমাধান কৰিব জানাই যে ফাৰ্স্ট 2x এ গুটেটোক পূৰণ কৰিম তাৰ পিছত আকৌ -3x এ গুটেটোক পূৰণ কৰিম মানে পিছফালৰ গুটেটোক দুবাৰ পূৰণ কৰিব লাগিব এইটো এবাৰ সো কৰি যাও আমি তাৰ পিছত গম পাম যে x স্কয়াৰ হহক কি হ'ব এটা ধৰি ল 2x লিখিলো তাৰ পিছত এই গুটেটো পূৰণ কৰি দিম x স্কয়াৰ - 3x + 1 প্ৰথমতে লিখি লৈছো গুটেখিনি তাৰ পিছত এইটো -3 আছে -3 লিখিলো এই গুটেটো আকৌ এবাৰ লিখিম x স্কয়াৰ - 3x + 1 সো এতিয়া প্ৰথমতে পূৰণ কৰি লম গুটেখিনি এটা চোৱা 2x আৰু এইটো স্কয়াৰ মানে এনেকে পূৰণ মানে তোমালোকক মই এটা এনে एग्जांपल দেখাই দিছো ইয়াত 2x আৰু x স্কয়াৰ আছে এনেকে যদি পূৰণ কৰা কি হ'ব x ইয়াত দুটা আছে ইয়াত এটা আছে টোটাল কেটা হল x তিনটা হৈ গল ইয়াৰ আগফালে একো নাই মানে 1 এটা আছে 2 * 2 মানে কি হল 2x কিউব হৈ গল গম পালা হেনেকে 2x ইয়াত এটা আছে ইয়াত দুটা আছে মানে x তিনটা হৈ গল 2x কিউব হেনেকে পূৰণ হয় আৰু বাকিখিনি মই কৈ দিছো তোমালোকে গম পালে আৰু এটা টেকনিক বুজাই দিলো এটো মাইনাসটো আহিলে আগফালে একো নাই মানে প্লাস মাইনাস আকৌ পূৰণ কৰিম এটো কৈ দেখাই দিছো 2x আৰু এফালে আছে আৰু চিনডাল পূৰণ কৰি লৈ দে মাইনাসে আগফালে ইয়াত একো নাই মানে প্লাসে মাইনাস হৈ গল চিনডাল একো চিন্তা নাই তাৰ পিছত 3x হয় না প্ৰথমতে কি কৰিবা x পূৰণ কৰিবা x দুটা পূৰণ কৰিলে কি হয় x স্কয়াৰ মানে x পূৰণ x কৰিলে x স্কয়াৰ নহয় জানো হেতু তাৰ পিছত নম্বৰ দুটা পূৰণ কৰা 3 * 2 = 6 মানে 6x স্কয়াৰ আহিলে 6x স্কয়াৰ হল তাৰ পিছত এনে কৰিলা
1 লগত পূৰণ কৰিলেতো সেমে হ'ব প্লাস আছে ইয়াতো প্লাস আছে প্লাস এইটোতো সেমে হ'ব কাৰণ 1 লগত পূৰণ কৰিলেতো সেমে হয় তাৰ পিছত নেক্সট চোৱা মাইনাস আছে ইয়াত একো নাই মানে প্লাস আছে মাইনাস প্লাস মাইনাস 3x² মানে 3x² হৈ গ'ল তাৰ পিছত ইয়াতো একো xy নাই তেনেহলে এইটো চিন্তাই নাই এই নাম্বাৰ দুটা আছে মানে এইটো এনেকুৱা আছে মাইনাস আছে প্লাস হৈ গ'ল চিন কিটা কৰি দিলো তাৰপিছত নাম্বাৰ কিটা কৰিম 3x এইটো 3x আছে আৰু এইটো 3 পূৰণ কৰিব লাগিব x নাই কৰো x টো এটাই হ'ব x ইয়াত একো নাই মানে x এটাই হ'ব 3 গুণ 9 হৈ গ'ল মানে 9x হৈ গ'ল আৰু লিখিম আমি 9x তাৰপিছত ইয়াত মাইনাস প্লাস মাইনাস তাৰপিছত 3 গুণ 3 তোমালোকে কথা এটা গম পাইছা না ইয়াৰ প্ৰতিটো ক্ষেত্ৰত আমি এই ফাৰ্স্ট চিনডাল সদায় পূৰণ কৰিব লাগিব গুটে কিটা লগত যদি এটা বাই চান্স যদি তোমাৰ এটা মিস্টেক থাকি যায় চিনডাল নকৰা তেনেহলে গুটেটো ভুল হ'ব সো এতিয়া আমি লিখিম গুটে কিটা সেম মানে য'ত সেম আছে সেম খিনি একেলগতে আনি লম ধৰি লও ইয়াত x³ আছে x³ আৰু ক'বাত আছে নাই ন x³ এবাৰ দেখিলো তাৰপিছত x² চোৱা এটা আছে ইয়াতো আছে -6x² তাৰপিছত এইটো -3x² হল দুটা আছে তাৰপিছত x লগাও আছে দুটা +2x আৰু এইটো আছে +9x আৰু -3 এইটো সিএলি মিলাই ল'ব লাগে যেনেকৈ ধৰি লোৱা তোমালোকৰ স্কুলত দুটা গ্ৰুপ আছে এটা ল'ৰা এটা ছোৱালী সো ছোৱালীখিনি ছোৱালী ফালে মিলাই ল'ব আৰু ল'ৰাখিনি ল'ৰা ফালে হয় না তেতিয়াহে গ্ৰুপ কিটা বনিব হেনেকে ইয়াতো যদি কিউব থাকে কিউবৰ কিটা মিলাই ল'ম তাৰপিছত স্কোয়াৰ কিটা মিলাই ল'ম তাৰপিছত নৰ্মেল খিনি মিলাই ল'ম মানে নাম্বাৰ যদি থকা হলে আৰু এটা নাম্বাৰ লিখি ল'লে এটা কি কয় যে এইটো একো কৰিব নোৱাৰো এইটো সেমে থাকিব 2x³ 3 নিচিনা বনিব 2x³ তাৰ পিছত এই দুটা কৰিম সেম এসা মাইনাস আছে কি হয় প্লাস 6 3 কিমান হ'ব 9 হ'ব আৰু x মানে তো x² হ'ব প্লাস কৰিলে একো চিন xy চেঞ্জ নহয় কিন্তু এটো চা ইয়া আগফালে কি চিন বহিব মাইনাসে প্লাস হল কিন্তু ইয়াত চিন প্লাস নবহে প্লাস মাইনাস কৰিলে ডাঙৰটো আগত যি চিন থাকে হেতু বহে এতিয়া 6 হৈছে সবছে ডাঙৰটো আগত মাইনাস বহিলে কমলা এতিয়া এই দুটা কৰিম আকৌ 9x + 2x মানে 9টা চৰাই দুটা চৰাই 9টা দুটা কিমান হয় 11টা চৰাই 11টা x তাৰ পিছত প্লাস হেনেকে নহয় ডাঙৰটো আগত যি চিন আছে হেতু বহিব মই এতিয়া কৈছিলো 9 ডাঙৰ হয় 9 ৰ আগত প্লাস সব প্লাস বহিলে তাৰপিছত -3 এতিয়া এইটো সমাধান হৈ গ'ল এতিয়া আমাক এইটো সমাধান কৰিবই দিয়া নাই সমাধান আমি কৰিবলগীয়া হল এতিয়া আমাক সুধিছে x ৰ হৰক হয় না এটাকে লিখিম x ৰ নহয় x² ৰ হৰক x² হৰক কি হয় x² মানে এইটো হৈ গ'ল x² আগফালে কি আছে -9 সো এইটো হৈ গ'ল আনসাৰটো গমলা x² হৰক হৈ গ'ল -9 এইটো বহুত দীঘল কৰিবলগীয়া হল একো নাই সময় আছে যেতিয়া কৰি দিলো ইয়াৰ পিছত আমাক 2 নম্বৰখিনি কমপ্লিট হৈ গ'ল 3 নম্বৰটো চোৱা কোৱেশ্চনটো প্ৰথম পঢ়ি লও যে 3 নম্বৰটো দিছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদ একোটাকৈ উদাহৰণ দিয়া হৈ গ'ল তোমালোকক এইটো যিকোনো এটা লিখিব দিছে এটা আমি 3 নম্বৰটো লিখিছো ফাৰ্ষ্টটো আমাক কি দিছে যে 35 মাত্ৰাযুক্ত এটা দ্বিপদ হয়নে দ্বিপদ দিছে 35 মাত্ৰাযুক্ত মাত্ৰা মানে এতিয়া তোমালোকক বুজাইছিলো যে এখনত চোৱা ফাৰ্স্ট খনত তোমালোকক কৈছিলো মাত্ৰা মানে হৈছে এই উপ স্কয়াৰটো মাত্ৰা বা ঘাত বুলি কয় সো এইটো 35 থাকিব লাগিব আৰু দ্বিপদ কৈছে মানে পদ এইটো তোমাৰ চলকটো দুটা থাকিব লাগিব মানে দুটা নাম্বাৰ দুটা থাকিব লাগিব এটা তোমালোকৰ এটা ধৰিলো 35 মাত্ৰাযুক্ত এটা দ্বিপদ দিছে না এটা লিখিলা তোমালোকে এনে 2x + 3 লিখি দিলো ইয়াৰ ওপৰত একো নাই ইয়াত 35 লিখি দিলো 35 মাত্ৰা হৈ গ'ল এই মাত্ৰাটো এটো আমি কওঁ মাত্ৰা হেনে তোমালোকক মই আৰু এটা एग्जांपल লিখি দিছো এটা ধৰিলা 47 লিখি দিলা x লিখিলা x এবাৰ y লিখি দিলো যোৱা y লিখি দিলা 35 লিখি দিবা প্লাস ইয়াত 7 কিবা এটা লিখি দিবা আৰু নম্বৰ মুঠতে y টো ওপৰত বা x টো ওপৰত 35 এটা লিখি দিবা হৈ গ'ল তাৰ পিছত সেকেন্ডটো হেনেকে দিছে যে 100 মাত্ৰাযুক্ত এটা একপদ হল একপদ দিছে একপদ মানে অকল এটা নাম্বাৰ থাকিব লাগিব 100 মাত্ৰাযুক্ত একপদ এটা ধৰিলা ইয়াত দ্বিপদ কৈছে না এটা দুটা নম্বৰ আছে ইয়াত একপদ কৈছে আমি এটা নম্বৰ লিখিব লাগিব এটা ধৰিলা x 100 লিখি দিলো হেতু হৈ যাব বা তোমালোকৰ যদি আৰু মন গৈছে এনেকৈ লিখিবা
25x 100 মুঠতে ওপৰত 100 হ'ব লাগিব তোমালোকৰ আৰু মন গ'লে বেলেগ বেলেগ মন যায় লিখি দিব পাৰা সো ইয়াৰ পিছৰ কোৱেশ্চনটো আমি চাম যে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা হৈ গ'ল এতিয়া আমি 4 নম্বৰখিনি কৰিম তলৰ বহুপদবোৰৰ মাত্ৰা লিখা এটা প্ৰথমতে বহুপদটো লিখিলে যে 1 নম্বৰত যি দিছে x cube plus 4x square plus 7x হৈ গ'ল সো এই কোৱেশ্চনটো মতে আমি কি লিখিব লাগে মাত্ৰা লিখিব লাগে এটা তোমালোকে এটা কথা গম পালা যে মাত্ৰা মানে কি এই যোনটো x ৰ ওপৰত থাকিব হেতুকে আমি মাত্ৰা বা ঘাত বুলি কওঁ হৈ গ'ল তাৰ মাত্ৰাটো কি হয় বহুপদবোৰৰ মাত্ৰাটো সুধিছে এটা তোমালোকক ৰখিবা মই কোৱেশ্চনটো দেখাকে ক'লে ভাল হ'ব বহুপদবোৰৰ মাত্ৰা হয় না ইয়াত কেইবাটাও মাত্ৰা আছে ধৰি লোৱা ইয়াত আছে তোমাৰ ইয়াত 3 এটা আছে ফাৰ্ষ্টটো লগত 3 এটা আছে সেকেন্ডটো x ৰ ওপৰত 2 আছে আৰু থাৰ্ডটো মানে x ৰ ওপৰত একো নাই মানে 1 টা আছে সো ইয়াৰ মাত্ৰা কোনটো হ'ব 3 টো হ'ব নে 2 টো হ'ব নে 1 টো হ'ব এতিয়া মনত থবা মাত্ৰা বুলি যদি সুধি দিয়ে তেনেহলে সদায় হ'ব সবতছে ডাঙৰটো সবতছে ডাঙৰ ইয়াত হয় 3 গতিকে এই 3 টো হ'ব মাত্ৰা এতিয়া লিখিম মাত্ৰা ইকুৱেল টু 3 হৈ গ'ল সবতছে ডাঙৰটো ওপৰত যি থাকিব হেটো মাত্ৰা হ'ব মানে x যদি ইয়াত 4 থকা হলে 4 টো মাত্ৰা হৈ গ'ল সো এনেকি একদম বুজু সো ইয়াৰ পিছত আমি 2 নম্বৰটো লিখিম 4y² ইয়াত এটাই আছে চলক সো মাত্ৰা এটাই হ'ব ইয়াত ডাইৰেক্ট 2 টো লিখি দিম মাত্ৰা ইকুৱেল টু 2 তাৰ পিছত আমাক 3 নম্বৰটো দিছে একেবাৰে মই লিখি লৈছো 1 2 3 5t minus root 7 হৈ গ'ল এটো মাত্ৰা দিছে ইয়াত একো নাই t ৰ ওপৰত একো নাই মানে 1 আছে মাত্ৰা ইকুৱেল টু 1 একো নাই মানে আগফালে 1 আছে সো তাৰ পিছত আৰু দিছে জানো আৰু এটা দিছে 4 এটো দিছে 3 এটো অলপ ইন্টাৰেষ্টিং কোৱেশ্চন হয় সো এটো তোমালোকে কি লিখিবা মাত্ৰা এটো ভাবিলা ইয়াত তোমালোকৰ মাত্ৰা লিখিবৰ কাৰণে x y হেনকা কিবাটো থাকিব লাগিব ইয়াত x y কিবা আছে জানো 0 আছে x y নাই সো x y নাই মানে 0 আছে 0 থাকিলে অথনি গম পালে 0 এটা লিখিছিলো 0 থাকিলে অদাই মাত্ৰাও 0 হ'ব মাত্ৰা ইকুৱেল টু 0 গম পালা x y যেতিয়া নাই তেনেহলে মাত্ৰাটো নাথাকিব মাত্ৰা নথকা মানে 0 থকা সো এইখিনি খতম হৈ গ'ল ইয়াৰ পিছত আমাক 5 নম্বৰখিনি দিছে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা এটো মই তোমালোকক ইয়াতে লিখি দিছো তোমালোকে কপিখনত লিখি লবা এতিয়া এটা মনত থবা ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদ কাক কয় মই তোমাক এনে এইডখত এটা এক্সাম্পল লিখি দেখাইছো ধৰি লও আমাক 2x দিলে স্কয়াৰ দিলে এই স্কয়াৰটো হৈছে 2 হয় না 2 যদি স্কয়াৰ মানে ঘাত থাকে 2 যদি ঘাতটো 2 হয় তেনেহলে হ'ব এটো দ্বিঘাত আৰু যদি 2x ইয়াত যদি 1 লিখি দিও একো নাই মানে 1 হয় বা 1 লিখি দিলে 1 হ'ব মানে ইয়াত 1 আছে 1 টো হ'ব ৰৈখিক হৈ গ'ল আৰু যদি 2x ওপৰত 3 লিখি দিয়ে তেনেহলে এই 3 টো আমি কি বুলি কম ত্ৰিঘাত গমলা যদি এটা 2 থাকে দ্বিঘাত হ'ব দ্বিঘাত আৰু যদি 1 থাকে ৰৈখিক হ'ব আৰু 3টা থাকিলে ত্ৰিঘাত হ'ব গমলা সো ইয়াত আমাক হেতে হদিছে ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত ৰৈখিক মানে 1 দ্বিঘাত মানে 2 আৰু ত্ৰিঘাত মানে 3 সো ফাৰ্ষ্টটো চোৱা x² + x আছে হাইষ্ট সবতছে ডাঙৰটো কি হয় 2 আছে সো এটো আমি কি লিখিম দ্বিঘাত হ'ব তাৰ পিছত 2 নম্বৰটো আমাৰ সবতছে ডাঙৰ 3 আছে সো এটা আমি লিখিম ত্ৰিঘাত তাৰ পিছত সবতছে ডাঙৰ কি আছে 2 আছে এটো হ'ব দ্বিঘাত তাৰ পিছত x ৰ ওপৰত একো নাই মানে 1 আছে 1 থাকিলে আমি লিখিম ৰৈখিক সো ইয়াটো একে একো নাই ওপৰত t ৰ ওপৰত একো নাই t ৰ ওপৰত একো নাই মানে 1 আছে 1 মানে ৰৈখিক ইয়াৰ পিছত r² আছে স্কয়াৰ মানে হৈছে দ্বিঘাত তাৰ পিছত 7x³ আছে কিউব মানে আছে 3 মানে আছে ত্ৰিঘাত সো এইগিটা হেনেকে আছিল সো আজি এই ভিডিওটো ইমানতে যদি ভাল লাগিলে কমেন্ট কৰি জনাবা আৰু নেক্সট ভিডিওত আমি কৰিম অনুশীলনী 2.2